আলাইকুম নমস্কাৰ মই ৰেশমি আপোনালোক সকলোকে ৰেশমি চেনেমৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই এতিয়া আয়ানৰ লগতে আছোঁ আৰু যিহেতু আজি আলু পৰঠা বনাম বুলি ভাবিছোঁ, সেই আলুখিনি মই গেছত তুলি দি আহিলোঁ সিজিবলৈ আৰু লগতে আটাৰ ডোটো বনাই থৈ দিলোঁ যাতে সময়ত খৰধৰ নহয়। আলু পৰঠা বনাবলৈ মই ডোটো আগতে বনাই থৈ দিছিলোঁ আৰু এতিয়া তাৰ পৰা অলপ কৰি এনেকৈ কৰি ল'লোঁ। এতিয়া ছাইডকেইটা অলপ হেঁচুকি দিব লাগিব, ডোটো পকৰি ৰাখিব লাগিব, নহ'লে ফাটি যাব। এইটো এতিয়া মই এটা বাতিৰ শ্বেপ দি ল'লোঁ আৰু ইয়াতে এচামুচ আলু পিটিকা দি ভালদৰে এইখিনি এটা লাডু বনাই ল'লোঁ আৰু এতিয়া আটা দি অলপ লাহে লাহে পিঠাটো বনাম। তাৰপিছত সেকিবলৈ আপুনি বেলেগ প্ৰচেছ একো ব্যৱহাৰ কৰিব নালাগে, যিদৰে আমি ৰুটি সেকোঁ তেনেকৈ সেকিলেই হ'ল। আপোনালোকে মন কৰিছেনে, মই ৰুটি যেনেদৰে সেকে তেনেকৈ সেকিছোঁ, খালি মাত্ৰ ইয়াতে মই তেল দিছোঁ অকণ। এওঁ এখন আনিলে আজি আৰু আয়ানক দেখিছেনে, সেইখন ছোৱালীৰ লগত ব্যস্ত হৈ পৰিছে মামায়েকৰ লগত। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকলে আমাৰ ভিডিঅ'ত নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। এখন ফিটিং হৈ গ'ল, আয়নে গাড়ী চলাই ফুৰিছে এতিয়া। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ লগত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ আৰু লগতে আপোনালোকৰ পৰা আশা কৰিলোঁ আপোনালোকে যেন মোক আগুৱাই যোৱাত সহায় কৰে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।